खुलुमबाय स्टुडिअ दं आङो राकेश रामसि आरो बे समाव नोंथांमोननो मोनसे राजखान्थियारि खौरां होनो थाखाय आखायाव लादों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिला जिसेता बिधानसभायाव आरो मोनब्रै बिधानसभायाव बे समाव बीजेपी राजखान्थि हान्जायानो देरहासार जागोन होननानै बाथ्रा फोरमायथिदों बिथां हाग्रामा महिलारि बिथाङा। आप हिंदी में ना चला हिंदी में बोलना पड़ता है ना। न्यूज़ एजेंसी बहुत अच्छा है। हमारे बीटीसी में 15 सीट है टोटल। हम एनडीए होके एक साथ कैंडिडेट ऑलरेडी दे दिया और 15 सीट में 15 भी निकल जाएगा 100%। वहाँ में इसमें दूसरा पार्टी का कोई काम नहीं। देखो इस बीटीसी में मुस्लिम भी है, बोडो भी है, राजवंशी भी है, हिंदी भाषी भी है, नाजुकी, सूत्रधर, बंगाली सब जात है। यहाँ में हम एक साथ इसी इलाका में हमको शांति चाहिए, हमको उन्नयन चाहिए। हम एक साथ है और 2005 का जो वोटर है उसको बेस करके हमने सब लोगों को जमीन का पट्टा दे रहा हूँ बस। सर एनडीए में शामिल होने के बाद कितना मुस्लिम वोट एक्सपेक्ट कर सकते हैं? बीटीसी में तो मुस्लिम भी देगा, बोरो भी देगा, राजवंशी भी देगा। क्या उम्मीद? 100% उम्मीद। बोरो भी 100% देगा, मुस्लिम भी 100% देगा और राजवंशी भी देगा। जितना भी जाति है सब बीपीएफ के साथ है। ओवरऑल आसाम में कितना सीट मिलने की उम्मीद? 100 का ऊपर, सबसे नीचे 100 का ऊपर भी हो सकता है। एनडीए मैं माना करिब पारि ना किन्तु इहते दल इउपिपिएल दल करिब इहते निजर निजर दल कांग्रेसও करिब इउपिपिएलও करिब निजा निजा दल पदयात्रा करिब पारे साइकेल रेली करिब पारे एबिला হৈ থাকিব কিন্তু ইয়াৰ মাজতে বিএফএফৰ লগত কম্পিট কৰিব পাৰা জুজ দিব পাৰা এই আমাৰ 11টা সমষ্টিত নাই আৰু এই 4টা সমষ্টিটো বিজেপি 100% জিকিমতে আমি জোট আছে বিজেপি বিপিএফ আৰু এজিপি জোট আছে। ইয়াত কোনবা হিলিব পাৰা পাৰ্টি অসমত আৰু নাই। মুখ্যমন্ত্ৰীয়ে গালি দিয়া মানে আপুনি উল্লেখ কৰিলে। গালি দিয়া নাই, কিয় গালি দিব? আমাক কিয় নহয়? আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। আমি বিটিসি বাসী ৰাইজে জানে এই অঞ্চলত আমি কেনেকৈ বসবাস কৰি আছে। সকলো ধৰ্মীয় লোকসকল আছে বিটিসিত, সকলো জাতি জনগোষ্ঠী আছে।
সকলো শ্ৰেণীৰ ৰাইজে সেইটোৱে বিচাৰে যে শান্তি আৰু উন্নয়ন আৰু কি লাগে এইফালে BTC বাহিৰত মুছলিম সমাজক গালি দিব পাৰে এইটো সেইফালে ৰাজনীতি আমাৰ BTC অঞ্চলত সকলো মিলিজুলি আছে ইয়াত গালি দিয়া নাই স্যার আপনি বাধা নিদিব। দিছে কি গালি দিবৰ কাৰণে গালি হা? দিবৰ কাৰণে বাধা দিছে নেকি কি বাধা দিব মই মানা কৰা নাই বাধা দিয়া নাই মানে মানা কৰা নাই মই একোৱে কোৱা নাই CM ছাৰে নিজে জানে আমাৰ মাজত কিমান বুজাবুজি আছে BPF আৰু BJPৰ মাজত কিমান বুজাবুজি আছে বিৰাট ভালকে আমি বুজি পাওঁ CM ছাৰো জানে বাছ আজি মই প্ৰথমত ৰাতিপুৱা ভেৰগাঁৱত গৈছিলো ভেৰগাঁৱত আমাৰ টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি হিচাপে মই যাই পেলাই আমাৰ কৰ্মীসকলৰ লগত মিটিং কৰিছোঁ খুব ভাল পজিটিভ ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টিটো 100% মই যিখিনি পাই আহিছোঁ আৰু ইয়াৰ পিছত মই তামোলপুৰ সমষ্টি আৰু গড়েশ্বৰ সমষ্টিটো ফিডবেক ল'বলৈ গৈছিলোঁ মই আমাৰ কৰ্মীসকলৰ লগত খুব ভাল পজিটিভ দুটাও জিকিব চাৰিটা হ'ল আৰু এতিয়া আজি ইয়াত এতিয়া বাওকুংগ্ৰী সমষ্টি আৰু পৰ্বতীয়া সমষ্টি দুটা মিলি ইয়াত যিটো আমাৰ পাব্লিক মিটিং ইলেকশ্যন লৈ পেলাই ইয়াত খুব সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আপোনালোকে দেখিছে বড়ো আছে বঙালী আছে ৰাজবংশীও আছে মুছলিমো আছে নাথ যোগী সূত্ৰধৰ মুঠতে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলো ওলাই আহিছে আৰু বাওকুংগ্ৰী আৰু পৰ্বতীয়া জিকাটো 100% ছয়টা আৰু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু মই একেলগে বিজনী সমষ্টি আৰু তামোলপুৰ সমষ্টিত আমি মিটিং কৰিছোঁ দুটাও 100% 8টা হ'ল আৰু অহাকালি গোসাইগাঁও কৰিব 9টা হ'ব মুঠতে 15টা আমি যিখিনি যোৱাকালি আৰু আজি যিখিনি সমষ্টি আমি ঘূৰিছোঁ টোটেল এতিয়ালৈকে 8টা সমষ্টিত ঘূৰিছোঁ মই 8টা 100% এতিয়া আৰু 7টা সমষ্টি বাকী আছে অহাকালি যাম গোসাইগাঁও আৰু নেক্সট দিনা এনেকৈ মুঠতে প্ৰগ্ৰাম চিৰিয়েল আছে BPF দল হিচাপে বা BJP আৰু BPF NDA হিচাপে BTC অঞ্চলত 15টাও আমি ওলাই দিম